সকলো ভালে আছে নিশ্চয় বৰ ভাল লাগিছে 2 বছৰৰ মূৰত ওচৰা ওচৰিকৈ আমাৰ ওচৰৰ ৰাইজ আহিছে আমিও আগবাঢ়ি আহিছোঁ 2 বছৰৰ মূৰত বৰ ভাল লাগিছে মনি নাই বুলি সকলোকে আন্তৰিকতাৰে বোলে আও হৰি এই মজা টিকনি বান্ধি আনিছিলোঁ কাজিৰঙাত মানে দৰ্জাৰ আইনাখন আমাৰ মূৰ বাহিৰলৈ দিলোঁ উৰি গুচি গ'ল কেনেকুৱা ভাল লাগিছে নহয় বিহু যে 2 বছৰমানে মানুহৰ আহিছোঁ মই অকণমান ষ্টেণ্ডাই হৈ আহিছোঁ ডিঙিত ক'লা বেল্ট এডাল মেৰিয়াই ল'লে গোটেইটো নীলকণ্ঠ নমস্কাৰ প্ৰথমে সকলোকে ৰঙালী বিহুৰ ওলগ জনালোঁ আগন্তুক দিনবোৰ আপোনালোকৰ ভালেৰে যাওক আৰু এই ৰঙালী বিহু উৎসৱ উদযাপন সমিতিৰ সভাপতি মহোদয়কে প্ৰমুখ কৰি সমূহ বিষয়ববীয়া কৰ্মকৰ্তাক শ্ৰদ্ধা তথা ৰঙালীৰ ওলগ জনালোঁ আৰু কণ যিসকল কণমানি আছে তেওঁলোকক মই মৰম জনালোঁ বিহুৰ ওলগ জনালোঁ অনুষ্ঠান লাহে লাহে আৰম্ভ হৈছে জীৱনবিলাক স্বাভাৱিক হৈছে যদিও আমি সেই 2 বছৰৰ কিছু কথা এনেকুৱা এটা সুন্দৰ মঞ্চত যিহেতু উপবিষ্ট হৈছোঁ গতিকে এৰি থৈ যাব নোৱাৰোঁ এই মঞ্চৰ পৰাই সেই মহামাৰীৰ সময়ত আমাক যিসকল ডাক্তৰ নাৰ্ছ পুলিচ প্ৰশাসনৰ লোকে সাংবাদিক ককাইদেউহঁতে আমাক যিদৰে সহায় কৰিলে জীৱন ৰক্ষা কৰিলে সুৰক্ষা দিলে নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি অনবৰত আমাৰ পৰিস্থিতি সম্পৰ্কে বাতৰি পৰিৱেশন কৰি থাকিলে তেওঁলোক সকলোকে আমি বেহাৰবাৰী আউটপোষ্টে এই মঞ্চৰ পৰাই কৃতজ্ঞতা জনাইছোঁ তথা ধন্যবাদ জনাইছোঁ থেংক ইউ আৰু বিশেষ ধন্যবাদ জনাইছোঁ সেইসকলক যিসকলে এতিয়া চশমা পিন্ধি আমাৰ অনুষ্ঠান উপভোগ কৰি আছে এইকাৰণেই জনাইছোঁ কাৰণ তেওঁলোকে পইচা খৰচ কৰি আমাক চাই আছে বহুত ধন্যবাদ কমিটিয়ে সুধিছে ভাতটো মঞ্চত উঠাই আগতে খাব নহয় পিছত খাব তই কমিটিক কৈ দে বোলে মঞ্চতে খাম ৰাইজৰ আগতে সেই মণিব বজাৰ কথা কৈ আছিলে আচলতে মণিবু খুব মৰম লগা এগৰাকী মানুহ যদিও তেওঁৰ কাৰণে আজি মোৰ ইমানখিনি আগবাঢ়িছে আজি কনিষ্ঠ বলৰ পৰা মই হাবিলদাৰ সেইবিলাক কথা লৈ বা মোৰ মুখখন দেখিলে অহংকাৰী যেন নেলাগে চাগে কিন্তু মণি চবতকৈ ভাল লগা মোৰ বিয়া পতাৰ পিছত ভাল লগা কথাটো হৈছে ক'ৰবালৈ ওলোৱা এইটো কি কাম কৰিলোঁ নহয় না মই মুকুতা দা অঁ না নহয় জুমনি কৰিলোঁ না এইটো মোৰতো হাত ফুৰাই জমনি কৰিছে নহয় নহয় টপা দেখিলোঁ যে মুকুতালৈ মনত পৰিবলৈ আচলতে চুলি গুৰিৰ ৰস কমি গৈছে মই সুধিলোঁ এইটো বয়সৰ কাৰণেও নহয় কিছুমানৰ বোলে সৰি যায় বহুতৰ এইটো সমস্যা আছে মই সুধিলোঁ এইটো কিয় হৈছে বোলে চুলি গুৰিৰ ৰস কমি যায় তাৰপিছত আকৌ ডাক্তৰজনে ক'লে বোলে আপুনি এই ৰখাল কথা কৈ থাকে যে মূৰৰ পৰা সেইকাৰণে চব গৈ চুলি চব কৰিছে তাই যাওক আপোনালোকে আশীৰ্বাদ ৰাখিব যাতে আকৌ গজাব পাৰোঁ পুনৰ এতিয়া মই এইটো কথা খুব বেয়া পাওঁ এই মাজত কথা ক'লে ৰিডমটো ব্ৰেক হৈ যায় কিবা এটা ভাবি আহোঁ প্ৰথমে চিৰিয়াছলি কৈ লওঁ তাৰপিছত ধেমালি কৰোঁ তই কিয় মাজত এইবোৰ আকৌ কিয় মোৰ কমিটি কথা কৈ আছিলে কমিটি এইখিনি কথা খুব ভাল লাগিছে তেওঁলোকে আতিথ্য ইমান সুন্দৰকৈ কোনো ধৰণৰ অসুবিধা আমি সন্মুখীন নোহোৱাকৈ ইমান ধুনীয়াকৈ ৰাখিছে তাৰ পৰা আমি সেইটো আকৌ কিয় টুকটুকাই আছে সেইটো কিয় টুকটুকাই আছে চেক কৰি চাইছোঁ মাটো লাগে নোলাগে আৰে বাবা কথা কৈ আছিলোঁ
বহুত বহুত ধন্যবাদ এই 1.5 ঘণ্টা সময় আপোনালোকে আমাৰ অনুষ্ঠান উপভোগ কৰাৰ বাবে থেংক ইউ কৈ থাক কোলে থাক ক'বলৈ সামৰণি মাৰিব লাগে অনুষ্ঠান সামৰণি নামাৰিছে ভাষণটো সামৰণি মাৰিছে গণ্ডগোল কৰি থাকে আপোনালোকৰ বিহু সকলোৰে ভালে ভালে গ'ল নিশ্চয় গৰু নোৱাইছেনে যাৰ যাৰ আছে আমি বাৰু প্ৰতীকী হিচাপে এওঁকে নোৱাইছোঁ এনেই ধেমালি কৰিছোঁ মই গাঁৱতে আছিলোঁ গতিকে গাঁৱত আমাৰ গৰু নাই বাৰু কিন্তু যাৰ নাই গৰু সবাতোকৈ সৰু বুলি কয় যদিও নাই আমাৰ বৰদেউতাহঁতৰ গৰুকে নোৱালোঁ নোৱাই ধুৱাই ধুনীয়াকৈ মেলি দিলোঁ মাখিয়তী পাত দি কোবাম জাক দিম এনেকৈ আনিলোঁ গৰুজনী ইমান টানিছোঁ মানে গেটৰ ভিতৰলৈ নাহে মইতো ভাবিছোঁ কি হৈছে কাৰণ এই আজিকালি আপোনালোকে চাগে ইমান বেয়াকৈ ভূমিকম্প আহে বতাহ ধুমুহা ৰ'দেই ওলোৱা নাই ক'ৰবাত মাটি ফুটি পানী ওলাইছে এটা প্ৰাকৃতিক পৰিৱৰ্তন হৈছে এইবোৰ অমাত জীৱ একো প্ৰাকৃতিক পৰিৱৰ্তন নহৈছে সেই গৰুটো ইমান টানিছোঁ নাহে আপোনালোকৰ ওপৰত খং উঠি আছে গৰুৰো খং উঠে অঁ কেঁচা হালধি তেল দি নোৱাব লাগে আপুনি শুকান হালধি গুৱা দি গৰু নোৱাইছে হয়নে নহয় তেলৰ দাম বাঢ়িল কাৰণে এইবাৰ হালধি তেলে দিলে শুকান হালধি দি গৰুটো নোৱাই থৈছে এনেকুৱা চিপত গৃহস্থ ঘৰলৈ গৰু আহিবনে কওকচোন সঁচাকৈ না মই সৰিয়হৰ খেতি কৰিব পাৰোঁ না মই প্ৰতিবাদ কৰিব পাৰোঁ মই নিজে যিমানখিনি পাৰোঁ নিজকে সংযম কৰিব পাৰোঁ গৰু নোৱাৰিছোঁ এইবাৰ মিঠাতেল দি হালধিটো ফেনেকি লোৱা নাই ড্ৰাই মাৰি দিছোঁ বোলো সহ্য কৰ পৰিস্থিতি এতিয়া বিশ্বাস নকৰিব আমি এতিয়া আগতে এতিয়া চিকেন অকণে যদি অকণমান তেল দি বনাই তেহে খাই ভাল লাগে বিশেষকৈ আলহী আহি সেইটো আমি প্ৰত্যেকেই জানোৱেই এতিয়া আমি এইবোৰ নকৰা হ'লোঁ তেল দি নাভাজোঁ চব বইল খাওঁ বইল খোৱাটো এনেও ভাল বুলি কয় আৰু তেলটো বেছি খোৱা বেয়া তেল ফাটিলে বেয়া বুলি কয় মানুহ এই তেল ফাটিছে এইটো যাব তেল বেছি নাখাওঁ এতিয়া আলহী আহিলেও আমি এইবোৰ উঠাই দিওঁ আলহী আহিলেও তেল নাখাইছে অঁ আলহী আহিলে এটা টেকনিকত খাওঁ আমি মানে কি কৰোঁ আমি আলহীজনক চিকেনটো বইলেই দিওঁ দি চামুচ এখনত মিঠাতেল অলপ দি দিওঁ দাঁতত ঘঁহি ল'বলৈ দিওঁ তাৰপৰা খাই দিওঁ বোলে আৰু হৰি এইবাৰ কিন্তু জনপ্ৰিয়তা বাঢ়িছে বেছি পিঠাবিলাকৰ তিল পিঠা আগতে টেমা পিঠা বুলি কয় যায় ঘূৰি আহে এইবাৰ তিল পিঠাটো কিন্তু যথেষ্ট জনপ্ৰিয়তা বাঢ়িছে ভাপত দিয়া পিঠা ঘিলা পিঠা বৰ পিঠা সেইবিলাক নহয় তিল পিঠা বুলি কওঁতে মই এনেকুৱা ভয় খাইছোঁ মানে মানুহৰ বিহুৰ দিনাখন কেকেঠা ঘৰলৈ গৈছোঁ মাই এই মস্ত দীঘল তিল পিঠা এডাল বিচনাখনত পৰি আছোঁ মই ভাবিছোঁ মানে টুকুৰাকৈ মানুহে যে তিল পিঠা বনায় মণিবাই টুকুৰাকৈ নবনাইছে এডালে বনাইছে দীঘলকৈ বনাইছে মই মণিবাক কৈছোঁ বা মণিব তুমি ইমান ডাঙৰ তিল পিঠা এডাল বনাই বিচনাত পেলাই থৈছা মণিবাই কৈছে কি আছোঁ মই বোলো কি আছে চোৱা আহি তাৰপিছত আহি পেলাই গম পাইছোঁ তিল পিঠা নহৈছে এই যে মানুহৰ বিহুদিনাখন পৰা বৰষুণ পৰি আছে ঠাণ্ডা পৰিছে কেকেঠা ডিউটিৰ পৰা আহি পেলাই সেই বগা কম্বল এখন মেৰ খাই পৰি আছে আগফালটো ক'লা পিছফালটো ক'লা গোটেইটো তিল পিঠাই হৈ আছে এইবিলাক কথাৰ কাৰণে অনুষ্ঠানত তোক আনিবলৈ মই বেয়া পাওঁ সেইকাৰণে মণিক লৈ গৈছিলোঁ মই প্ৰথম জান কিয় ঘূৰি আহিল হা মণিকক কিয় ঘূৰাই ল'লে মণি অঁ কিয় নানে এইবিলাক ভাৱ আমি এইবোৰ দেখিবলৈ বেয়া পাওঁ কিয় আগলৈ নাই পাছলৈ নাই এজনী ঘৈণী ক'ৰবাত হেৰালে কোনে বিচাৰিব এতিয়া চাব আপোনালোকেতো যেতিয়াৰ পৰা দেখিছে এইখন মঞ্চত আমি আগতেও আহিছোঁ হয়নে নহয় আগতেও আহিছোঁ অঁ প্ৰতি বছৰে যে কেকেচাই মোক লৈ ফুৰে মণিবক কিয় লৈ নুফুৰে আপোনালোকৰ মণিবক কেকেচাৰ লগত মণিবক চাবলৈ মন যায় নে নাযায় কিন্তু আমি কিন্তু ছাছপেঞ্চ এটা ৰাখিছোঁ আজি দেই আপোনালোকক দিম কিন্তু কমিটিও ছাছপেঞ্চ খাব ক সেইটো ভোক নুগুছে দে তই খাই লাভ নাই ক মানে কেকেচাৰ লগত মণিবক চাবলৈ মন যায়নে মানে মোক নাযায় মই গম পাইছোঁ মণিব মানে 2017 চনমানত লগত লৈ ফুৰিছিল নহয় সেইবছৰ মই নাই বহাগৰ প্ৰথম বিহুটো যে লৈ গৈছে আমাৰ নগাঁৱত মানে মণিবই একদম ধুনীয়াকৈ সাজি কাচি একদম মুগা মেখেলা ৰিহা মেখেলা একদম টাইটকৈ পিন্ধিছে মানে মানুহজনী আধা শেষ নহয় জানো তাৰপিছত মঞ্চত মানুহৰ ভিৰ কেকেচা আঙুলি ধুই এনেকৈ গৈ আছে লগৰ ল'ৰাটোৱে কৈছে বা কেকেচা ছোৱালী ডাঙৰেই হ'ল লাজ পালে আজিলৈকে মণিবক লগত নিদিয়ে ক'লো তথাপিও তোক কিন্তু ডাইৰেক্ট লোৱা নাই মই তথাপি মণিৰ লগত সেইটো যি হ'ল বাৰু ইনচিডেণ্ট কিন্তু মোহন তই বল বুলি তোক লোৱা নাই মই মুকুতা দিও চলাইছোঁ কাম তথাপিও তোক লোৱা নাই তোৰ এইবোৰ চলাবৰ কাৰণে
ভাত কোনে চাকৰি মাৰিছে মানে মই কথা এটা শান্তিয়ে ক'ব লাগে ঘৰতে কিবা এটা ভাবি আহোঁ মুখস্থ কৰি আহোঁ বোলো ভালকৈ ক'ম ন সদায়নো ধেমালি কৰি থাকিম নে কৈ মাজত আহি খোৱা কথা ভুলৰ কথা এইবিলাক ল'ৰা আমি সৰু ল'ৰা এইটো কথা কোৱা বয়স হয় হয়নে নহয় আমি যি টি আমাক এতিয়া যেনেকৈ ভাল দিব আমি তেনেকৈ ভেজাম তোৰ এতিয়া যিটো বয়স সময়ত বিয়া পতা হ'লে ল'ৰা ছোৱালী এতিয়া ভলণ্টিয়াৰ হৈ থাকিলে তাকে মুকুতাটো কওঁ মুকুতা আপুনি মুকুতা কিয় নানে মণিকৰ নানে মুকুতা কিয় মানে এই মুকুতা একেবাৰে লৈ ওলাইছিলোঁ তাৰ আকৌ লাগি যায় ন তো অকণ দিগদাৰ শ্ল' হৈ যায় মানে ড্ৰামাটো একো নাই উপায় নাই তাৰ হৈ যায় নাই হ'লেও সেই ভালে থাকক এতিয়া দিলছে বৰ ভাল নহয় কিন্তু তাক লৈ আহিছিলোঁ ইয়াক অনাৰ আগত তেতিয়া আকৌ সেই তেনেকুৱাই হ'ল মানুহে সুধি দিলে বোলো আপোনাৰ ল'ৰাৰ এতিয়াহে চোৱাকণ পাতিছে নেকি নাই ইয়ে ঠিক আছে জ্বলালৈ ইয়াকে লৈ ল'ব লাগিব এতিয়া সেইকাৰণে নিজে দীঘল মুকুতা হৈ এৰি দিয়ে কিন্তু চবতকৈ ভাল লগা কথা মণিৰ কথা ওলাইছে মণিক ইয়াৰে গোলাঘাটৰ স্থানীয় দাদা এজনে মোক দেখুৱাইছিলে বিহু বুলি গগনা এপাত দিছে সঁচাকৈ খুব ভাল লাগিছে মণিৰ প্ৰতি মৰম সদায় থাকক দাদাকো বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু তেখেতে মণিৰ ফোন নাম্বাৰটো বিচাৰিছিল মই সেইটো মানে দিয়া নাই আৰু এটা ৰিক্সৰ কথা মই বোলো মই অকণমান ধন্যবাদো দি দিম ৰাইজক আৰু লগতে আপোনাৰ কাৰণে অংকুৰদা বুলি দাদাজনে দিছে মই বোলো মণিৰ হৈ মই অকণমান গগনা বাদন কৰি দিম যিহেতু বিহু গগনাটো শুনিও ভাল পাব যিহেতু বহুত ল'ৰা ছোৱালীয়ে নাজানেওতো আজিকালি এইবোৰ শিকিব লাগে থলুৱা বাদ্য চবেই জানিব লাগে আৰু নাজানিলে এনেকৈ আমাৰ নিচিনাকৈ কথা কৈ সৰকি যাব লাগে আপুনি কি গগনা বজাব গগনা বজাব জানে গগনা আকৌ কি জানিবলগীয়া আমি গাঁৱৰ মানুহ অসমৰ মানুহ বিহু বুলিলে গগনা কিক গাওঁ কিক গাওঁ কিক 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 গাওঁ কিক গাওঁ কিক গাওঁ কিক 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 কিবা শুনিবি বজাব দুটা হাতত দুটা আইচক্ৰীম বুলি খাই নিদিবি অকণমান আশীৰ্বাদ কৰিব বহুত দিনৰ মূৰত বজাইছোঁ এদিন খালি প্ৰেক্টিছ কৰি মানে ভালকৈ নাহি তথাপি আজি ৰিক্স এটা লৈছোঁ যিহেতু প্ৰেক্টিছ এইটো কি বেজি পাইছে এইবিলাক বজোৱা মানুহে জানে কথা ক'বলৈ বহুত ভাল ডাঙৰ ডাঙৰ লেকচাৰ দিবলৈ ভাল এটাতো উৎসাহ আপোনালোকো মানে চেলমণি পদ্ধতি কামটো কৰাৰ আগত মানুহটো উঠাই দিছে বজাবলৈ দিয়ক 1 2 3 go চাউণ্ডটো অকণ মিলাই দিব হেল্ল' মোৰ আপোনাৰ প্ৰতিভাটো দেখুৱাবলৈ আপোনাৰ মানে স্পিকাৰ ভয় পাইছে আপোনাৰ গগনা চাউণ্ড কথা নক'ব 1 2 3 go কিক গাওঁ কিক গাওঁ কিক কিক চাব বুজিছিলে কিবা এটা বজা কোনোবাই পানী আনি দিয়ক মুখখন শুকাই গৈছে অ' সেইকাৰণে মানুহে উস্তাদি মাৰিব নালাগিছে বজাই দিম নহয় ৰেডি 1 2 কমাব 1 2 3 4 মাতিয়ে আছে মই 4 নাজানো চা তেতিয়া লকডাউন কৰি গ'ল যে স্কুল বন্ধ হৈ গ'ল যে এইকণ সময়ত তই পাব লাগিছিল একে ফালিছিলি ওলাই গ'লি এবাৰ দে ৰেডি ইয়াক কি কাম কৰি দিছোঁ তই জান গগনা কিহেদি বনাই জানো ইমান যে উস্তাদি মাৰি খোজ মাৰি দিম চকু ভিতৰত ওলাই আহে কিহেদি বনাই ই লাভ পাইছে তই পাছত কিহেদি বনাই এইটো কিহেদি বনাই প্লাষ্টিকতো নহয় ছাৰ চব বস্তু আপুনি জানে তই পাছত গাহৰি কিহেদি বনালে খাই ভাল লাগে গাজ টেঙা চা গাজ টেঙা কৰা হয় বাঁহৰ পা সেইটো ঠিকেই যাম
গগনা বাঁহৰ পৰাই হয় গগনা দুবিধ ৰামধন আৰু লাহৰি আচ্ছা বজা তই বজা বজা এইবিলাক দালালি মোৰ লগত নেমাৰিবি এটা সময়ত মই বাঁহ গছত উঠি গৈ ওপৰত গগনা বজাই অহা ল'ৰা তই বজা মোৰ নাহিব নেকি চাওঁ এই চব অনুষ্ঠান কৰিবলৈ আহিব মোকে আকৌ মানুহৰ আগত এইবোৰ কৰিব উল্টা হৈ আছে বজা হয় চাতি আমি বোলো যিমানখিনি মনত আছে দিবা পাহৰা গগনা এটাৰ লগত এইখিনি যদি কাৰ্যসূচী চলি থাকে বিহু যাবগৈ আৰু এই গগনা মাঘৰ বিহুত বজাবগৈ লাগিব ৰেডি 1 2 3 গো এই কাহি পাতি নাথাকিবি দে সোনকালে দে এটা নেগুৰ লগা মাইক কাম নাই দে মোবাইল নালাগে কি আছিলে গগনা কাওঁ কি আছিলে কি খাওঁ আহি নাই চাবচোন দেই তাকে হুলস্থুল কৰিলে নুশুনিব বঢ়িয়া সকলোৱে এটা হাত চাপৰি বজালে মোৰ কাৰণে এই কি কৰি থাক লাগে ফটি কেঁচা কাৰণে বজালে মোৰ কাৰণে কি হ'ব আপোনালোকে চাওক যে এইটো চাপৰি ময়ে পাম কাৰণ আজি মই যদি জেগাটো এৰি নিদিওঁ মই যদি গগনা বিষয়টো নুলিয়াওঁ তাৰ হাতত তুলি নিদিওঁ তাইৰ প্ৰতিভা আপোনালোকে গম পালেহেঁতেন ই যে বজাব জানে কোনোবা এটা তুলি নানিলে পাৰিব নেকি গম এইটো চাপৰি আকৌ এটা মোৰ কাৰণেহে পৰে ধুনীয়া বজাইছে এটা কথা কওঁ দেই আমাৰ এই বেকাৰ ল'ৰালৈ ৰিহাৰ্চেল কৰিছেনে নাই ৰিহাৰ্চেলো চব ই ভুলতে হাত দাঙি নিদিব মানুহবোৰে দেখিব ঘৰত এটা কথা মই কৈ থওঁ দেই আমাৰ ডেকা শক্তিটোৱে মেইন কিন্তু ডেকা শক্তিটো সঁচাকৈ মেইন প্ৰথম কথাটো হৈছে মানুহ ব্যস্ত হৈ থাকিব লাগিব যিকোনো সৎ কামত ব্যস্ত থাকিব লাগে তাৰ পৰা ইনকম হ'ব পাৰে কামটো সিদ্ধি হ'ব পাৰে নহ'ব পাৰে মুঠতে ব্যস্ততাটো লাগিব আৰু এই একতাটো লাগিব এই বিহুত যেনেকৈ সকলো হোমে জাপে ওলাই আহিছে এই একতাটো গোলাঘাটবাসী ৰাইজৰ সদায় থাকক যাতে বেলেগ শত্ৰুৱে আপোনালোকক একো অপকাৰ কৰিব নোৱাৰে এই একতা সদায় থাকক আৰু ডেকা ল'ৰাখিনিক এটা কথা কৈ থওঁ যে কেতিয়াও কেৰিয়াৰৰ পাছত নদৌৰিব আগতে চাইকেল এখন কিনি লওক কেৰিয়াৰ পিছত এনেই আহিব কি হ'লে ক'ত পালি মণিক দিছেনে মোক মণিক দিছেনে মোক দিছে মোৰ দিছে তই লৈ কি কৰিবি এইটো বিহু বুলি দিছে তই কি কৰিবি বজাম জান আপুনি জানে বজাইছোঁ আগত মই বহি বজাইছোঁ এইটো মহসিঙৰ বেপাৰ গম পাইছনে নাই বজাইছোঁ বজাব লাগিব বজা সময় নেখাবি গৰুটো মাত ভাঙিছে মনটো মাত ভাঙিলে কি পাম এই সমিতিৰ কোনোবা এজনে পাৰে যদি এওঁক কোনে খোৱা পাতত বহুৱাই দিয়কচোন কিন্তু এই যে ইমান উৎসাহ দিছে আমাক ইমান উৎসাহ দিছে হাত চাপৰি বজাইছে আমাৰো ভিতৰি আকৌ বৰ ভাল লাগে দেই মানে আমাৰো এটা চিন্তা হয় ন আমি ঠিকেই কৈ আছোঁ নে ভাল পাই আছেনে নাই এই কামটো বৰ ৰিস্কি কামটো
তথাপিও আৰু এটা কথা এইখিনিতে কৈ থওঁ মাজতে আপোনালোকৰ ইয়াৰ পৰা বৰ ধুনীয়া ধুনীয়া কামবোৰ হৈ আছে গোটেই অসম কিন্তু একদম হুলস্থুল লাগি গৈছে আপোনালোকৰ ইয়াৰে আমাৰ সুব্ৰত বিদুল ভাই হয়নে গোটেই অসম ফাটি গৈছে অসমৰ বাহিৰ গৈছে মই অসমৰ কথা কৈছোঁ আৰু তেওঁলোকৰ টীমটোৱে খুব ধুনীয়া কাম কৰি আছে আপোনালোকৰ পৰা তেওঁলোকক কিবা দিব লাগে বুলিতো মই ক'ব নোৱাৰোঁ কেৱল আশীৰ্বাদ আৰু পৰামৰ্শ ৰাখিব তেওঁলোকৰ ওপৰত আৰু ভাল ভাল কাম কৰিব তেওঁলোকে বাহুম্বা কিমান ধুনীয়া হৈছে ৰাইজে আদৰি লৈছে আপোনালোকৰ এই মৰম চেনেহ সদায় থাকক আমাৰ প্ৰতি এটা কথা মই কৈ থওঁ যে মৰাৰ পাছত ফুল দি লাভ নাই যদি জীয়াই থাকোঁতে সাপ এটা নিদিয়ে হৰি এইটো অভ্যাস আগৰ বছৰৰ পৰা ধৰি থকা যে কিয় হাতত ধৰি দিলে চেনিটাইজাৰ হাতত নহয় মূৰত ধৰি চেনিটাইজাৰ নহয় আৰু ডিঙিটো শুকুৱাই আছিল কাৰণে মৌ মিলাই আনিছিলোঁ চেনিটাইজাৰ বটলত মৌ ভৰাই আনে এই আমাৰ ফুটবলে চব ছোৱালী বোৱাৰী নহয় চেকেটা বটলত পানী থাকিলে চব চেনিটাইজাৰ নহয় বেলেগ ডাইলগ দি দিলি দেখোন খং উঠি আছে আমি এটা কিমান গালি পাইছে জানে এতিয়া ঢোল এটা বজাচোন ঢোল এটা বজা গান গা ঢোলটো বজা ৰেডি বাহুম্বা হ'ব ঐ হাঁহে হৈ চৰিম গৈ তোমাৰ এতিয়া আপোনালোকক যে ক'লোঁ কথাটো হ'ল অথনি কৈ থলোঁ যে আপোনালোকৰ কাৰণে কিবা কৌতূহল অকণমান লৈ আহিছোঁ কথাটো হৈছে এইবাৰ আমি শ্ব'বিলাকত আমি দুটাই যে বহুত বছৰ কৰি আছোঁ এইবাৰ ভাবিছোঁ আমি মণিকো লৈ যাওঁ কিন্তু কথাটো আমি সমিতিক নকওঁ যিহেতু এটা এগ্ৰিমেণ্ট হয় আমাক এটা মাননি দিয়ে আমি যেনেকৈ যি হয় মণিৰ কথাটো মুঠতে উজ্জ্বল ৰাখি আমি তাইক লৈ আহিম আৰু বহুত ভিৰ ভাৰ হ'লে আমি গোটেইকেইজন আহিলে চবেইটো দেখি যাব সেইকাৰণে আমি এটেনশ্যনটো মানে আনিবৰ কাৰণে আমি দুটা বেলেগকৈ আহি যাওঁ যাতে মানুহে আমাৰ অনুষ্ঠানটো চাই থাকে আৰু সেইটো ফাকতে মণিক লৈ আহিব পাৰোঁ গতিকে আপোনালোকে বিশ্বাস কৰিছে জানো মণি কিন্তু পাই গ'ল বিশ্বাস কৰা নাই হয়নে আপোনালোকে বিশ্বাস কৰা নাই আই বাই আমাৰ ঘৰত খোল মাতটো দি দে কি খবৰ এয়া মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ আপোনালোকৰ সকলোৰে মৰমৰ মোৰ শ্ৰীমতী মণি এয়া মঞ্চত মণি কেনেকুৱা মানে মণি আকৌ এবাৰ সোধা ৰাইজক সঁচাকে দেই বোলো কি খবৰ ৰাইজ সকলো ভালে আছেনে সঁচাকে দেই এইজনী মই বৰ বেলেগ ভাল পাওঁ কিন্তু দেই সঁচাকে বিৰাট ভাল মানে মেইনলি এতিয়া থিয়েটাৰটো আমি আহিলে চাওঁতো ভাই মামাবিলাক এতিয়া দুইটা যাওঁ আমাৰ পৰা তেওঁ কিছু নাই আমি দুইটাই যাওঁ কিন্তু মই টিকট কেতিয়াও দুটা নাকাটো এটা কাটো তেওঁ সৰু ল'ৰা ছোৱালী ধৰে পিছত বহুৱাই চাওঁ এই সুবিধা কিন্তু বহুত মানুহে নাপাব কিন্তু দেই সঁচাকৈ বোলে হৰি মণিবক নাপায় ফটোকে খাব দিয়ে
আচলতে মণি হৈছে মোৰ হৃদয়ৰ প্ৰতিচ্ছবি সেই প্ৰতিচ্ছবিখন আজি মই প্ৰিণ্ট আউট উলিয়াই দিলোঁ আমি আপোনালোকৰ কাৰণে ডান্স এটা লৈ আহিছোঁ চাবনে শিকি বুজি আহিছোঁ কিন্তু ভালকৈ নাচিম বুলি চাবনে নাচায় আৰু এটা কথা জানেনে আপোনালোকে কওকচোন ভাৰতৰ চবতকৈ পুৰণি পৌৰাণিক যন্ত্ৰ কি ইউটিউবত যদি চাইছে এইবিলাক জানি যাব আজিকালি দিনে চব আহি যায় ভাৰতবৰ্ষ এতিয়া মোবাইল আহিল আমিবোৰেতো ৰেডিঅ' দেখিছোঁ টিভি দেখিছোঁ ব্লেক এণ্ড হোৱাইট এনেকৈ দুৱাৰখন জপাই দিয়া কি জানেনে ভাৰতবৰ্ষৰ একদম পৌৰাণিক যন্ত্ৰটো কি নাজানে মই কৈ দিছোঁ আপোনালোকে ভাবিব হয়তো মুখতে আছে আমি ক'ব নোৱাৰিম কিন্তু যদি সঁচাকৈ পচনা হাত চাপৰি বজাব বজাবনে ভাৰতৰ চবতকৈ পুৰণি যন্ত্ৰটো হৈছে ষড়যন্ত্ৰ মই অলপ গান গাওঁনে বিহু নাম থাকি গাওঁনে গাওঁ সহযোগ কৰিব না সঁচা আপোনালোকে ভাবে আমি চব কথা মিছাই এনেই কৈ থাকোঁ সঁচাই মিছা প্ৰমাণ গম পালে কিমান ইয়াতে মহিলা আছে আকৌ পাইছোঁ মণিলে